বুঢ়া শিয়ালৰ গান নুশুনা কিয়? ডাৰ্লিং, তুমি মোক এনেকে ক'লা? তোক কেনেকে ক'ব লাগে বুঢ়া হ'বল? এক ঘনীৰৰ কথা ভাবি ভাবি গান মাৰি আছা হা? জান, মই তোমাকে ভাল পাওঁ ন। চুপ থাক। মেক চকলাই, গান এটা মাৰিব নাহাইছো। তুমি থাকা, মই যাওঁ। জান ৰবাচোন, ৰবা। আজিৰ পৰা বেকআপ, বাই বাই। মেক চকলাই, এটা হাতেও নপতে মোৰ লগত। চাৰিদিন থাকিব আৰু গুচি যাব। তোৰ যাওঁ দে, মালকে খাওঁ কৈ যায়। মেক চকলাই, আপিয়ে নাপাতা বাৰ। বালত ডোকৰা জনীটো ক'ত বা আছে আজি, খবৰে নাই তাৰ। ফোনকে এটা কৰোঁ ৰ। হেই বালত ডোকৰা, ক'ত আছা? হয় নেকি? দে হ'ব দে, মই কলকাতাৰ দোকানত বহি আছো, আহ তয়ো। ঐ কলকাতা জেষ্ঠে, বিজনেছ কেনে চলি আছে তোৰ? কি কবি বাবা, আছে দে ঠিক ঠাকে চলি। কি খাবি ক? ৰ'ব, এই জনী আহিলে একেলগে খাই আছো। দে হ'ব দে পিছে। অ' মাই গড, কি ঠৌগা পিয়াইছে এইটো। অলপ লেভেল দেখাও ৰ। ঐ খুৰা, এগিলাচ জুচ দেচোন মোক। বেটাৰ লেভেল নাচাকিয়া, আপি দেখা পালে লেভেল আৰম্ভ হৈ যায় তাৰ। ঐ কলকাতা, কি বকি আছা? দে জল্দি দে। বেলেগ দিনা আহিলি লাল চাহ আৰু কাটা বিস্কুট খাব আহে, তাকো বাকী কৰি। আৰু কি কোনটো লাগিব ক? মেক চকলাই, কি সুধে আজিলৈকে খায়ে পোৱা নাই। কিবা নাম আছে আৰু এলাহানৰ। তোৰ তাত যিটো চবতকৈ দামী আছে সেইটো দে। এই মালটোৰ পইচা আছে, এই মালটোক পতি ল'ব লাগিব। এনেওতো হৰকান্তৰ লগত বেকা পালে। দাদা, মোক এক কাপ কফি দিয়কচোন। দি আছো ৰবা। আইঅ, মাতটো কি মিঠাই। হাই। হৈছে যে মেক চকলাই, প্ৰেম প্ৰীতি ষ্টাৰ্ট হ'লেই ইহঁতৰ। তোমাৰ নামটো কি? মোৰ নাম চেনি। তোমাৰ? মোৰ নাম ৰকি। ইমান ধুনীয়া নাম। পচ্ছি ৰ। তুমি কি খাবা? মই কফি খাম দিয়া। নেলাগে, জুচ খাই লোৱা। ঐ কলকাতা, 2 গ্লাছ দে। পইচাটো কোনে দিব? ঐ বুঢ়া, মই দি আছো, টেনচন কিয় লৈছা? দে হ'ব দে। পিছে তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ হাঁহমাৰাত। আৰু তোমাৰ? তোমাৰ যদি হাঁহমাৰাত, মোৰ পাৰমাৰাত। তোমাৰ বয়ফ্ৰেণ্ড আছেনে নাই? নাই। আৰু আপোনাৰ গাৰ্লফ্ৰেণ্ড আছেনে? মোৰো নাই দে এলাখান। মেক চকলাই, আপি পচ্ছি ৰ। পাৰি। তোমাৰ নম্বৰটো দিয়া। ৰবা, মোৰ ফোন আহিছে ৰবা এটা। মাদাৰ, কিয় ফোন কৰিছা? কি হাগবা পাৰা নাই? ঠিক আছে দে, মই গৈ আছো। জান, আমি কালি লগ কৰিম দিয়া। এতিয়া যাওঁ মই ঘৰত। ঠিক আছে যোৱা। ঐ পইচাটো? কালি দি দিম দে, যাওঁ এতিয়া মই। গেল এইটো পইচা মাৰা মোৰ আর। ঐ খুৰা, কি খবৰ? আছো দে বাপ্পা কিবাকে। কফি এক কাপ দিয়কচোন মোক। এটা গেল আৰু এটা আহিল। হ'ব জানি, ৰকি ঘৰত গৈছে, মোক কৈ গৈছে। হয় নেকি? যাওক হ'ব দিয়ক, মই ঘৰত গ'লে যাম। আগত দেখোন কি ঠৌগা আপি বহি আছে। একবাৰ ফটো ল'ব পাৰিলে। যোৱা। শুনাচোন, তোমাৰ নামটো কি? মোৰ নাম চম্পা। আৰু তোমাৰ? মোৰ নাম জনী। মেক চকলাই হৈছে যা, সি আকৌ পাতি ললক। খেলাখন এতিয়াহে জমিব ৰহ। তোমাৰ নম্বৰটো দিয়াচোন, আমি ফোনত কথা পাতিম দিয়া। মই এতিয়া যাওঁ, দেৰি হৈ আছে। লোৱা। দিয়া ভাই, এতিয়া যাওঁ। মোৰ কিমান বাকী আছিলে? 5199। মেক চকলাই, ইমান বাকী হৈছে? দিও গৰুৰ দৰে খাবি, বাকী নহয় কি হ'ব? দে হ'ব দে, খালি দি দিম। লাল চাহ এক কাপ দি আৰু এখন কাটা বিস্কুট দি। মেক চকলাই আপিটো কি ঠৌগা আপিয়ে। দে কলকাতা, মই যাওঁ দে। যা। খেলাখন এতিয়াহে জমিব ৰহ। গোটেইকেইটা মাৰামাৰি কৰি মোৰ এটা আপিৰ কাৰণে। এই দোস্ত, আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেতিয়াহ'লে চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। দিবি দে আপা, আপি, মামা, মামী, খুৰা, খুৰীসকল।